আৰু ভাইজাৰ কেইখন আপোনাৰ বুলেট প্ৰুফ হ'ব য'ত নেকি ধৰক ট্ৰেক পাৰপাছত 300-400 স্পীডত চলায় Hey, what's up everyone? কি খবৰ আপোনালোকৰ আশা কৰোঁ সবে ভালে আছে and welcome back to my YouTube channel and মই আছোঁ বৰ্তমান Comrades Pitstopত and মই আজি আহিলোঁ কাৰণ বৰ্তমান দুটা মডেলৰ মানে হেলমেট বহুত ট্ৰেন্ডিঙত চলি আছে যোনটো এটা হৈছে বিলমলা আৰু এটা হৈছে KYT বহুত নতুন নতুন গ্ৰাফিক্সৰ আহিছে বিলমলা প্লাছ KYTৰ MotoGP এডিশ্যনবিলাক গ্ৰাফিক্সবিলাক সব KYTত আহিছে Comrades Pitstopত চ' মই বৰ্তমান Pitstopত আছোঁ Comrades Pitstopত এণ্ড দেখাম আপোনালোকক বিলমলা KYT ধুনীয়াকৈ চবৰে এক্সপ্লেইন কৰিম এণ্ড বলক এতিয়া বিশ্বজিৎ দা তাতে আছে বিশ্বজিৎ দাৰ লগত কথা পাতোঁ ধুনীয়াকৈ কথা পাতি বিশ্বজিৎ দাই ধুনীয়াকৈ দেখাই দিব যোনবিলাক হেলমেট বিলমলাবিলাকৰ প্ৰাইচ কিমান KYT চব অল এভৰিথিং বলক এণ্ড বহুত দিনৰ মূৰত আকৌ ব্লগ ষ্টাৰ্ট দিছোঁ মেইনলি এতিয়া মই বৰ্তমান আছোঁ Comrades Pitstopত কেইটামান হেলমেট বহুত ট্ৰেণ্ডিং চলি আছে বলক ভিতৰত যাই কথা পাতোঁ দেখা পাইছে বৰ্তমান Comrades Pitstopত মই এণ্ড এইটো আছে আমাৰ বিশ্বজিৎ দা হাই বিশ্বজিৎ দা বৰ্তমান কেইদিনমানৰ পৰা ট্ৰেণ্ডত চলি আছে এটা হেলমেট যিটো আপোনালোকক গম পাইছে চাগে বিলমলা আৰু KYT দুইটা বৰ্তমান ট্ৰেণ্ডত চলি আছে মানে নতুন নতুন ধুনীয়া মডেল আহিছে এইকেইটা বিশ্বজিৎ দা এতিয়া ধুনীয়াকৈ দেখাই দিব KYT নতুন নতুন সোমাইছে তো এইকেইটাও আছে এইকেইটা আপোনাৰ পুৰণা গ্ৰাফিক্স আছিলে সো এইকেইটা দামো বেছি আছিলে আপোনাৰ 9000 আছিলে গ্ৰাফিক্স লৈ বেলেগ বেলেগ দাম আছিলে এতিয়া তেনেকুৱা নাই সবৰে কাৰণে ভাল কি হৈছে টি কোৰ্সৰ যিমান মডেল আছে সব এটাই দাম 7200 যদি দাম বঢ়াই আছে এইকেইটা আগৰ পুৰণা দামটো 8500 এইটো আমি 7200 ত উলাই দি আছে এটা মানে কমি গৈছে দাম এইকেইটা সব এটা দাম হৈ গৈছে গ্ৰাফিক্স লৈ কোনো দাম নাই আৰু নতুন গ্ৰাফিক্স আহিছে এইটো KYT ৰ বহুত ধুনীয়া গ্ৰাফিক্স আহিছে নতুন এটা সব MotoGP এইটো আহিছে এইটা মানে সব ৰেষ্ট ট্ৰেকৰ কাৰণেও পিনে না হয় MotoGP আমি দেখা পাই থাকো এইটা সব MotoGP গ্ৰাফিক্স হয় আৰু গ্ৰাফিক্সটো ইটালীৰ পৰা বনি আহে গ্ৰাফিক্সটো বেলেগকে বনায় আৰু সো গ্ৰাফিক্সলা বহুত ধুনীয়া ধুনীয়া গ্ৰাফিক্স এগুলা গোটেই MotoGP গ্ৰাফিক্স হয় এইটো এটা গ্ৰাফিক্স বিলাক নতুন আহিছে এইটো এটা চাওবাতে কি ধুনীয়া আপোনাৰ গ্ৰাফিক্স যোনবিলাক MotoGP নিপিন্ধে কিন্তু তাৰে এইবিলাক গ্ৰাফিক্স বিলাক এইগিটাত আপোনালোকৰ আছে দিয়া আছে গ্ৰাফিক্স বিলাক সো প্ৰিমিয়াম বিলাক পিন্ধে MotoGP আপোনাৰ ধৰক এই NX কেটা NXZ আৰু আপোনাৰ এই হেৰি কেটা আপোনাৰ যিকেইটা কাৰ্বন ফাইবাৰ আহিব সো সেইকেইটা পিন্ধে এইকেইটা NFR মডেল আছে এইকেইটাও চাব পাৰে এতিয়া ধৰক এইকেইটা ডুৱেল ভাইজাৰ আহে আচ্ছা KYTত মানে বহুতে জানে যে KYTত ডুৱেল ভাইজাৰ নাহে কিন্তু টি কোৰ্স মডেলত ডুৱেল ভাইজাৰ নাহে সো সিঙ্গেল ভাইজাৰ এটো NFR মডেল ইয়াতে ডুৱেল ভাইজাৰ পাব এটো সব টুৰিংৰ কাৰণে বেছি ভাল হয় একেটা হেলমেট আৰু KYT সবে গম পাই যে বহুত লাইট ওয়েট হয় হেলমেট কেটা এইটা ডিফাৰেন্স নেকি যে এটো প্ৰাইস অলপ বেছি নে এটো প্ৰাইস অলপ সিঙ্গেল ভাইজাৰ কেটা এটো প্ৰাইসটো অলপ বেছি আহিব NFR মডেলৰ আৰু ইয়াৰ প্ৰাইসটো আহিব ধৰক এতিয়া 13500 বা 14000 ৰ পৰা আৰম্ভ আছে সো NFR কেটাটো বহুত ধুনীয়া ধুনীয়া গ্ৰাফিক্স আছে একেটা চাব পাৰে কি ধুনীয়া গ্ৰাফিক্স এইবিলাকৰ প্ৰাইস কিমান হ'ব এইটো 15000 আহিব আৰু এইটো আহিব 14000 অলপ ডিসকাউন্ট হৈ যাব আৰু হ'ব এইবিলাকৰ ডিসকাউন্ট কৰি অলপ ডিসকাউন্ট হৈ যাব এইটো আৰু আপোনাৰ যোনটো লিওপাৰ্ড আছে KYT বহুতে এইটো হেলমেট বিচাৰে এইটো এটা প্ৰাইসটো কৈ দিব বহুতে এইটো নিব আহে মানে এইটো 7 7200 হয় গোটেকেটা দাম খালি কি হেৰি কেটা বেলেগ নাম কেটা বেলেগ এইটো লিওপাৰ্ডৰ আপোনাৰ হয় এইটো জাবা মাশিয়া ফায়াৰ আচ্ছা বেলেগ আছে মানে ন আৰু এইটো লিওপাৰ্ড ডালাপটা লিওপাৰ্ড এইটো পুৰণাটো একদম ফাস্ট যেতিয়া ওলাইছিলে সো এইটো গ্ৰাফিক্স ওলাইছিলে আচ্ছা ফাস্ট মানে এইটো গ্ৰাফিক্স আছে KYT তাৰ পিছত এইটো ওলালে তাৰ পিছত আৰু এটা ওলাইছে এইবাৰ দা ৰকেট এইটো মানে নতুনকে ওলাইছে নেকি এইটো নতুনকে ওলাইছে দা ৰকেট আচ্ছা মানে ইয়াৰে তিনটামান মডেল আছে মানে গ্ৰাফিক্স অলপ বেলেগ আছে হেৰি লৈ এইটা আপোনাৰ পৰিব 7200 এইকেটা 7200 অলপ ডিসকাউন্ট হৈ যাব আহিলে এটো বাৰু সাইডিং মেতে দোকানত আহিলে সাইডিং আৰু আমি অনলাইনো হেৰি কৰো যিবিলাক অনলাইন বুকিং কৰিব বিচাৰে তো তেখেতসকলক আমি অনলাইন কুৰিয়াৰ চাৰ্জ কৰে এটো
যদি ধৰক 10,000 ৰ ওপৰত হেলমেট লয় বা কিবা যিকোনো বস্তু লয় তো কুৰিয়াৰ চাৰ্জটো আমাৰ ফালৰ পৰা ফ্ৰী কৰি দিয়া অল ওভাৰ ইণ্ডিয়া কুৰিয়াৰ হ'ব অল ওভাৰ ইণ্ডিয়া এটা এক্সাম্পল আছে দেখাই দিও বৰ্তমান এটা কুৰিয়াৰ কৰি আছে দাদা এইটো কেআইটি কৰি আছে ন কেআইটি এইটো টিটি কোৰ্স মডেলে হয় কেআইটি দেখা পাইছে আপোনালোকে এইটো বৰ্তমান যাব ক'ত এইটো তোমাৰ দেখা পাইছে আপোনালোকে মহাৰাষ্ট্ৰ যাই আছে আপোনালোকক যদি হেলমেট লাগে দামী হেলমেট ইয়াৰ পৰা ল'ব পাৰে কেনেকৈ ল'ব যদি কাৰোবাক লাগে এইটো অনলাইন আপুনি হেৰি আমাৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে কমৰেড পিকষ্টপ বুলিকে শ্বপৰ নামতে দিয়া আছে মই ডেছক্ৰিপশ্যনত ধুনীয়াকৈ দি দিম ইনষ্টাগ্ৰামৰ ফটো চিলেক্ট কৰি পেলাই যিটো লাগে সেইটো হেলমেট আমি হেৰি কৰি পেলাই দি দিম পঠাই পেলাই হোৱাটছএপতো পঠাই দিব হোৱাটছএপত ফটো দিলে তাৰপিছত আমি তেখেতৰ লগত যোগাযোগ কৰি পেলাই পঠাই দিওঁ তেখেতে অনলাইন পে'মেণ্ট কৰি দিলে আমি আপুনি দেখা পাইছে ধুনীয়াকৈ ইয়াত কুৰিয়াৰো হ'ব অল অভাৰ ইণ্ডিয়া ফাৰ্ষ্ট হ'ল কেআইটি গ'ল যোনটো এটা কেআইটি বাট যোনটো এতিয়া মেইন আমাৰ হেলমেট যোনটো মেইন হেলমেট যোনটো বৰ্তমান এতিয়া ট্ৰেণ্ডত চলি আছে পুৰা একদম বিলমলা এতিয়া দেখুৱাৰ আগত অকণমান চিনেমেটিক মই দেখাই লৈছোঁ তাৰপিছত ধুনীয়াকৈ কৈ আছে দাদাই এতিয়া বিলমলাৰ প্ৰাইচবিলাক সোধোঁ আৰু ধুনীয়াকৈ দেখাওঁ বিলমলা এইকেইটা নেক্সট মডেল নতুন আহিছে এইকেইটা চ' আমাৰ 2023 সোমাইছে এইকেইটা নতুনকৈ আৰু এইটো ভাল কথা কি আগতে বিলমলাত ISI মাৰ্ক অহা নাছিলে চ' এতিয়া ISI মাৰ্কৰ সৈতে আহিছে দিছে ন ISI দিছে তো দেখাতে কি ধুনীয়া লাগে হেলমেটকেইটা বহুত ধুনীয়া হয় কি মৰম লাগে KYT-তকৈ অলপ লাইট ৱেট হয় আৰু পেডিংটো তাতকে বহুত সফট দেখাতে গম পাই কি ধুনীয়া পেডিংটো বহুত সফট য'ত আপুনি হেলমেটটো পিন্ধি থাকিলে হেলমেট এটা ভিতৰে সোমাই আছে হেলমেট এটা মূৰৰ ওপৰত সোমাই আছে তো সেনেকুৱা যেন নালাগে তো বহুত ধুনীয়া এতিয়া এক্সৰবিলাক যেনেকুৱা ধৰক ৱেট প্লাছ আপোনাৰ কি মাথাত কিবা এটা থকা যেন বহুত ৱেট লং ৰাইডত SMK বিলাকো সেম এইটো তেনেকুৱা নহয় যে মূৰৰ ওপৰত কিবা এটা আছে তো তেনেকুৱা যেন নালাগে লং টুৰিং কৰিব বহুত ভাল হয় চ' ডুৱেল ভাইজাৰৰ কাৰণে লং টুৰিঙত ডুৱেল ভাইজাৰটো বহুত ধুনীয়া হয় আৰু চিটি ৰাইড কৰিব ভাল কি কুইক ৰিলিজটো দিয়া আছে ইজি প্ৰচেছ চিটি ৰাইডত বা ধৰক ক'ৰবাত ৰখিলে হেৰি কৰিলে পটককৈ ওলাই মেলি ল'ব কাৰণে বেছি ইজি হয় চ' এনে নৰ্মেল কুইক ৰিলিজতকৈ এইকেইটা বহুত হেভি হয় তো সেইটো একো চিন্তা কৰিব নালাগে এইবিলাকৰ প্ৰাইচ কিমানকৈ আহে এইকেইটা তোমাৰ 9,000 আহিব প্ৰাইচ বিলমলা নেক্সট কেইটা আৰু বিলমলা তোমাৰ আহি আছে ৰেপিড চিৰিজ কেইটা আহি আছে তো সেইকেইটা 7,800 তেনেকুৱাৰ পৰা পাই যাব নতুন হেলমেট আহি থাকে দাদাহঁতৰ দোকানত আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব কমৰেড পিষ্টপ বুলি ডেছক্ৰিপশ্যনত থাকিব আৰু লিংকত দিয়ে ফ'ল' কৰি ল'ব আৰু এটা চাই লওক এইটো গ্ৰাফিক্স এইটো আছে এইটো কি নেক্সট নে কি এইটো নেক্সট মডেল গোটেইকেইটা নেক্সটেই আছে আমাৰ তাত এইটো এটা আছে চক কি ধুনীয়া গ্ৰাফিক্স কোনটো কাৰ বেছি ভাল লাগিছে কওক ব্লুটো ভাল লাগিছে নে এইটো ভাল লাগিছে কমেণ্ট কৰিব এতিয়া প্ৰাইচটো কৈ দিয়ক দাদা এইকেইটাৰ এইকেইটা 9,000 আহে প্ৰাইচটো এইটো আমি ডিছকাউণ্ট কৰি দিয়া যাব আপোনালোকে আহিব ধুনীয়াকৈ ইয়াত অকল বিলমলা কেআইটি দামী হেলমেট বুলি নহয় ইয়াত আপোনালোকে এক্সৰ SMK যি লাগে চব পাব আৰু AGVও পাব AGVও আছে আপোনালোকে যিমান দামী লাগে সিমান পাই যাব আৰু অফ ৰ'ডিঙৰ হেলমেটো আছে কেইটামান দেখাই দিওঁ তেখেতসকলৰ কাৰণে অফ ৰ'ড হেলমেটবিলাক বহুত ধুনীয়া এইকেইটা ভাল হেলমেট আনিছোঁ আমি নতুনকৈ আহিছে নেকি এইকেইটা নতুন আহিছে এইকেইটা নতুন মানে হ'ল তোমাৰ এইটো ডিজাইনটো ভাল লাগিছে ন এৰৰ নতুন গ্ৰাফিক্স এইকেইটা তোমাৰ 15,000 আহে প্ৰাইচ চ' আমি ডিছকাউণ্ট কৰি দিওঁ আৰু ইয়াৰ লগত চশমা টাইপ যে যিহেতু নাহে এক্সট্ৰা ল'ব গগলছ এক্সট্ৰাকৈ ল'ব লাগিব ন সেইবিলাকৰ গগলছত কিমান আহে সেইবিলাক গগলছ তোমাৰ 3,000 ৰ পৰা পাই যায় ভাল যদি তোমাৰ কোৱালিটি লোৱা 100% ল'ব বিচাৰা 3,000 টকাৰ পৰা পাই 3,700 টকা কালাৰফুল বিলাক মানে আমাৰ নৰ্মেল হেলমেটতকৈ মানে অফ ৰ'ডিঙৰ বেছিহে দাম পৰিব মানে আৰু মই আমাৰ KYT-ৰো আহিছে অফ ৰ'ড যিবিলাক প্ৰপাৰ অফ ৰ'ড কৰে তো তেখেতসকলৰ কাৰণে তো গাইজ এইটো ডিজাইন চক এইটো গ্ৰাফিক্স চক কাৰ পছন্দ নালাগিব এনেকুৱা হেলমেট প্ৰাইচটো বহুত কমতো আছে এতিয়া 7,900 আছে এইকেইটাত কিন্তু কমে আছে দেখা দে এইটো বেছি ধুনীয়া লাগিছে আপোনালোকৰ আৰু ভাল গ্ৰাফিক্স আছে তো ইনষ্টাগ্ৰামত ফটো দিয়া আছে আমাৰ আপোনালোকে চাব যায় পাৰে আৰু চিম্পলত যদি KYT লাগে চিম্পলত এইটো এটা আছে KYT
ধৰক চিম্পল বিচাৰে অলপ মানে লোৱেষ্ট অফৰোডিঙৰ হেলমেট কিমান মান ভিতৰৰ পৰা ষ্টাৰ্টিং লোৱেষ্টটো এনে SMK আহে আপোনাৰ 5000 হেৰিৰ পৰা আৰম্ভ হয় সো 5600 টকাৰ পৰা আৰম্ভ হয় ফুল মেট ব্লেকটো এইকেইটা মানে ন আৰু যদি কালাৰফুল লয় আপোনালোকে তেনেহ'লে এইটোত আহিব 5900 ডিসকাউন্ট হৈ যাব হ'ব এইবিলাক আমাৰ দোকানত ডিসকাউন্ট কৰি দিম আমি চাই দিওঁ বিশ্বাস কৰক মই মোৰ লাইফৰ যিমানবিলাক গিয়াৰ হৈছে সব দাদাৰ দোকানৰ পৰাই লৈছো মোৰ জেকেট হওক হেলমেট হওক নিগাৰ্ড হওক সব বঢ়িয়া ডিসকাউন্টত দিয়ে বেলেগে মোক সোধে যে ইমান কমত কেনেকৈ আনো অনলাইনত ইমান দাম নিগাৰ্ডবিলাক দাদা আপোনালোকো আহিলে গম পাব ধুনীয়াকৈ ডিসকাউন্ট দি দিব দাদা সো LS2 ৰাখিছো এইবিলাক নতুন আহিছে এটা LS2 হেলমেট এটা টুৰিং পাৰপাছত ডুৱেল হেৰি আছে ডুৱেল ভাইজাৰ আছে আৰু এন্টি ফগখন আহিব ইয়াৰ লগত ফ্ৰী আহিব এন্টি ফগ ফ্ৰী 10700 আহে অফৰোডিং বিলাকতো এন্টি ফগ নাথাকে চাগে নাই সেইবিলাক আৰু অলপ ভাল ট্ৰেক পাৰপাছত যিবিলাকে ইউজ কৰে তো তেখেতসকলৰ কাৰণে এইটো অনা হৈছে এইটো কি মডেল কি GP550S এইটোৰ প্ৰাইচটো আহিব আপোনাৰ 30000 আহিব এইটো 30000 সৰি 35 সৰি দেই এইটো লাও কিবা হেৰি কৈ দিয়ক স্পেচিফিক মানে কিহৰ কাৰণে ইমান দাম ফুল টেষ্টেড হৈ আহে হেলমেট এটা আৰু ট্ৰেক পাৰপাছত যিবিলাকে ইউজ কৰে তো পিয়ৰ পলিকাৰ্বন ফাইবাৰটো বিচাৰে তো এইটো কাৰ্বন ফাইবাৰ নহয় পলিকাৰ্বন পিয়ৰ পলিকাৰ্বন ফাইবাৰ আছে সো ফুল এৰোডাইনামিক হয় শেপটো আৰু ভাইজাৰ কেইখন আপোনাৰ বুলেট প্ৰুফ হ'ব য'ত নেকি ধৰক ট্ৰেক পাৰপাছত 300-400 স্পীডত চলাই বাইক এখন তো 300-400 স্পীডত যদি এটা শিলগুটি মাৰি সন্মুখত মাৰি দিয়ে তো ভাইজাৰখন ফুটিও সোমাই যাব পাৰে ফাটিও নৰ্মেল বিলাকত ফাটি পেলাই দিব তো তেনেকুৱা এইকেইটা বুলেট প্ৰুফ বুলি কয় আৰু ভিজিবিলিটিটো বহুত ধুনীয়া হয় ফ্ৰণ্ট ভিজিবিলিটিটো ফুল এৰোডাইনামিক আৰু লাইট ৱেট হয় হেলমেটৰ যোনটো এতিয়া দেখাইছোঁ এইটো ফাৰ্ষ্ট পাৰ্ট হয় পাৰ্ট 2 আহিব এইটো ফাৰ্ষ্ট পাৰ্ট 1ত মই হেলমেটৰ গোটেইকেইটা যোনকেইটা হেলমেট বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে এইকেইটা দেখালোঁ যদি আপোনালোকক পাৰ্ট 2 লাগে দেন এইটো ভিডিঅ' যদি ভাল ৰেছপন্স দেখায় দেন মই পাৰ্ট 2 নেক্সট ডে আপলোড কৰি দিম চ' এতিয়াতো হ'ল গোটেইখিনি হেলমেট হ'ল চ' আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ এণ্ড হেলমেটৰ যোনখিনি ভালকৈ দেখালোৱে আপোনালোকে চিনেমেটিকখিনিও চাই ভাল পালে চাগে বিলমলা হওক কেআইডি হওক একজৰ গোটেই অল এভৰিথিং ইয়াত হেলমেট পাব বা যিমান দামী লাগে আপোনালোকে ক'ব পাৰে মানে তেখেতলোকক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে বা ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট কৰি আপোনালোকে বুকিঙো কৰিব পাৰে যে দূৰৰ পৰা কুৰিয়াৰ কৰি পঠাব যোনে আহিব নোৱাৰে গুৱাহাটীত আহিব নোৱাৰে কোনোবা যদি দূৰত থাকে তাৰ কুৰিয়াৰ কৰিও পঠাই দিব আপোনালোকক অল অভাৰ ইণ্ডিয়া চ' আজিৰ ব্লগটো মই ইয়াতে এণ্ড কৰিছোঁ এণ্ড লগ পাম এটা বেলেগ ব্লগত তেতিয়ালৈকে বাই বাই গাইজ টাটা